এয়া গাইজ কমলাৰ বাগান সাপ্তাহিক বজাৰ লগতে বহুত ডাঙৰ বজাৰ হয়। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আপোনালোকক আজি লৈ গৈ আছোঁ প্ৰণৱ আৰু মই আৰু দুজন বন্ধু অলপ আগবাঢ়ি আছে। আমি চাৰিজনে গৈ আছোঁ জিমিৰগাঁৱত যাই আমি কি কৰোঁ, ক'লৈ যাওঁ, কি চাওঁ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো চাই থাকক। ইজন দেখিছে আমি বজাৰৰ মাজে মাজে গৈ আছোঁ। আজি লৰঘাটৰ বজাৰ হয়, ৰবিবাৰ। এয়া চাওঁ ইমান ভিৰ হয় মানুহৰ। বজাৰ সাপ্তাহিক বজাৰ লৰঘাটত বহুত ডাঙৰ বজাৰ হয়। এই নদীৰ কাষতে হয় বজাৰখন। নদী বৈ আহিছে ধুনীয়াকৈ। এইটো কলহী নদীৰ এটা প্ৰতিমান পথাৰৰ মাজে মাজে ধুনীয়া ৰাস্তা। এইটো গৈ আছোঁ আমি। ইয়াতে বাগান বজাৰত অকণমান ৰখিছিলোঁ। আমি অকণমান মিঠাই ল'লোঁ। অজয়হঁতৰ আলহীৰ ঘৰত যাম যিহেতু, সিহঁতৰ ঘৰৰ কাৰণে মিঠাই ল'লোঁ। প্ৰণৱে এযোৰ চশমা কিনিলে, ইয়াৰ পৰাই একদম হিৰ' হৈ আহিছে। আমি গৈ আছোঁ। এইটো ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে। আমি কেনেকৈ কি কৰোঁ আপোনালোকক গোটাই দেখাই যাই আছোঁ। চাহ গছৰ মাজে মাজে আমাৰ যাত্ৰা অব্যাহত আছে। এইখন নতুন দলং বনালে। দলংখন ধুনীয়া হৈছে আৰু বহুতখিনি শ্বৰ্ট হৈ গৈছে আমাৰ। আগতে এইপিনেৰে যাব লাগিছিলে, কলবাগা এইটো কলঘৰ চাহপাত বনাইছে। এইপিনেৰে তলেৰে যাব লাগিছিলে ভিতৰত। এয়া পাহাৰৰ মাজে মাজে একা বেকা বাটেৰে আমি গৈ আছোঁ জিমিৰগাঁও অভিমুখে। ভিডিঅ'টো চাই থাকক। বেলেগতকৈ বেলেগ অলপ দেখাম আপোনালোকক। ডিম্পুদাৰ ফেমাছ ডাইলগ, বেলেগতকৈ বেলেগ। এই আপ দেখিছে, এই আপত উঠিব লাগিব। গাড়ীও ভাবিছে আজি ক'ত লৈ আহিছে মোক। হনুমান গাল লগাই দিয়া আমাৰ। এইটো পানী টেংকি বনাইছে ওপৰত, পাহাৰৰ ওপৰত এটা। ইয়াৰ পৰা খোৱা পানী চাপ্লাই দিয়ে। বহুত ডাঙৰ। ভিতৰত সোমাব নিদিয়ে চাগে। এই তেতিয়া আপ দেখালোঁ আপোনালোক, এতিয়া ডাউন দেখাইছোঁ চাওক। আপ ডাউন, আপ ডাউন। পথাৰ মাজত বহুত ডাঙৰ। আমি আহি পালোঁ জিমিৰগাঁও। তাতে অজয়হঁতৰ আলহী আছে, আলহীৰ ঘৰৰ আহি পালোঁ। ইয়াতে বাইক থ'ম, আপোনালোকক কিছু আৰু ইয়াৰে মনোমোহা দৃশ্য দেখুৱাই গৈ থাকিম। এইটো ঘৰ চাই থাকক। এয়া আমাক চাহ খাবলৈ দিলে, ৰঙা চাহ আৰু পিঠাগুড়ি। আমি বহিছোঁ চাৰিজনে, চাহ খাওঁ। চাহ খাই পেলাই ওলাই যাওঁ আৰু এবাৰ। এয়া আমি পাহাৰ বগাই আছোঁ, চাই থাকক। ধুনীয়া ঠাই ঠাইলৈ লৈ যাইছোঁ আপোনালোকক, চাই থাকক। আমি চাৰিজন এডভেঞ্চাৰ পাহাৰৰ ওপৰত। ভাগত ধৰিছে মস্ত। বহুতখিনি উঠিলোঁ আৰু বহুত উঠিব আছে। ৰাস্তাটো বেয়া। টাইম লেপছ এটা বনালোঁ। ইহঁতে চববিলাকে ভিডিঅ' কৰাত ব্যস্ত ৰাইজ।
যিমানে ওপৰলৈ গৈ আছোঁ সিমানে ধুনীয়া ধুনীয়া ঠাই দেখা পাই আছোঁ। চাই থাকক, এই ভিডিঅ'টো অকণমান লম্বা হ'ব পাৰে, ভিডিঅ'টো শেষলৈকে চাব, নিশ্চয় শেষলৈকে ভাল পাব। এয়া গাইজ আমি পালোঁ আৰু আমি অলপ আছে ৰাস্তা। এয়া হিৰো আমাৰ চিনেমাৰ, আমাৰ এখন চিনেমা আহি আছে কেইদিনমান পিছত, মানে শ্বৰ্ট ফিল্ম, তাৰে আমি কাষ্টিঙৰ কাৰণে ঠাই বিচাৰি আছোঁ। চাই থাকক, লোকেশ্যন ব্লগ বনোৱা ইমান অভ্যাস নাই না, তোমাৰ কওঁতে ভুল লাগি যায় আৰু। এয়া আহি পালোঁ আমি। আপোনালোক ৰেডি না গাইজ? এয়া চাওক, এয়া চাওক, ৰামটেং নিজৰা। এয়া গাইজ কমলাৰ বাগান, লোকেল কমলা। এয়া আমি ঘৰলৈ যাই আছোঁ। এয়া সূৰ্য ডুব যাওঁ যাওঁ হৈছে, ধুনীয়া দৃশ্য। এয়া বাগান পালোঁ, এই বাগান বজাৰ, ঘৰৰ অভিমুখে গৈ আছোঁ আৰু। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, বন্ধু কৰিব। ধন্যবাদ। এয়া আমি প্ৰণৱহঁতৰ ঘৰত আহি পালোঁ। এয়া প্ৰণৱ আৰু শংকৰে কথা পাতি আছে। এতিয়া মনোভাৱটো কোৱা, আজি কেনেকুৱা লাগিল যায়? মজা, বঢ়িয়া লাগিল যায় একদম। এই কমলা আনলোঁ, বঢ়িয়া ধুনীয়া ধুনীয়া কমলা। কমলা নিজে পাৰি লৈ আহিছোঁ আমি বাগানৰ পৰা। পেহঁতৰ কমলা বাগান আছে, পাহাৰত উঠি যোৱা কমলাৰ পৰা ভিডিঅ' উঠা নহ'ল। এয়া অজয়, এখেতে কেমেৰাৰ আগত অলপ বিৰাট লাজ কৰে। এয়া কমলা বাগাত ব্যস্ত। যদি ভিডিঅ'টো শেষলৈকে চাই ভাল পালে ভিডিঅ'টোত লাইক কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা ঘণ্টা বটনটো দবাই দিব। Upcoming video will come soon. Thank you for watching.